হেল্ল' গাইজ গুড আফটাৰনুন আমাক যদি কোনোবাই সুধে যে ধৰক পৃথিৱীৰ চবতকৈ লেতেৰা জেগাটোৰ নাম কি আছে বহুত কিন্তু ধৰক আমাৰ মাইণ্ডত এটা কথাই আহিব যিহেতু হ'ল লেট্ৰিনৰ চিট কাৰণ তাতে বিভিন্ন বেক্টেৰিয়া বীজাণু বহুত কিবা কিবি বস্তু তাৰমানে ভৰ্তি হৈ থাকে যাৰ কাৰণে আমি মাজে মাজে হাৰপিক চাৰপিকেদি চাফা কৰোঁ কিন্তু আপোনালোকে হয়তো জানে বা যদি নাজানে জানে আচৰিত হ'ব তাতকৈ বেছি বেক্টেৰিয়া বীজাণুযুক্ত জেগা হ'ল আমাৰ এই মোবাইলটো ঠিক আছে লেট্ৰিনৰ চিটতকৈ আমাৰ এই মোবাইলটোত বহুত বেছি পৰিমাণে বেক্টেৰিয়া থাকে কাৰণ বেক্টেৰিয়া এটাই তাৰমানে বংশ বৃদ্ধি কৰিবৰ কাৰণে যিটো টেম্পাৰেচাৰৰ প্ৰয়োজন আৰু আমাৰ মোবাইলটোৰ ডিছপ্লে যিটো টেম্পাৰেচাৰ সেইটো অলমষ্ট ছেম হয় আৰু সেইকাৰণে আমাৰ মোবাইলটোত বহুত বেছি বীজাণু বেক্টেৰিয়া এইগিলাখান তাৰমানে ডিছপ্লেখনত ভৰ্তি হৈ থাকে কিন্তু ধৰক আমাক যদি কোনোবাই সোধে যে মোবাইলৰ ডিছপ্লেত কিয় লেতেৰা বা মানে বেক্টেৰিয়া থকা জেগা এটাৰ নাম কি হ'ব পাৰে আৰু সেই বস্তুটো হ'ল আমাৰ এই পুৰুষৰ শৰীৰটোৰ এটা বিশেষ পাৰ্ট কি হ'ব পাৰে আপোনালোকে চিন্তা কৰকচোন ঠিক আছে মই কৈ দিছোঁ আৰু সেই পাৰ্টটো হ'ল আমাৰ এই দাঢ়িবিলাক মোচ আমি যে ল'ৰাবিলাকে যে দাঢ়ি মোচ এইগিলাখান ৰাখোঁ তাৰমানে যাৰে যাৰে ঘৰত তাৰমানে ধৰক মুৰ্গী আছে তেওঁলোকে গম পাব কণী এটা ডিমা এটা তাৰমানে উমনিত দিবাক গেলি জিংকি খেৰ দেই ঠিক তেনেদৰে তাৰমানে আমাৰ দাঢ়িখিনিও খেৰৰ কাম কৰে ঠিক আছে আমাৰ যিটো গালৰ বডিৰ টেম্পাৰেচাৰ লগতে খেৰত মানে দাঢ়িখিনিত উমনি পাই পেলাই বেক্টেৰিয়াবিলাকে তাৰমানে বংশ বৃদ্ধি কৰিবৰ কাৰণে পাৰফেক্ট মানে কম্বিনেশ্যন এটা তাৰমানে পাৰফেক্ট পৰিৱেশ এটা আমাৰ এই দাঢ়িবিলাক আৰু এই কথাটো মই মাধুৰ্য বৰুৱাই মানে বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্টে ৰিচাৰ্চ কৰি পেলাই ওলাইছে আৰু সেই কাৰণেতো আজিকালি ল'ৰাবিলাকৰ কাৰণে দাঢ়িত ব্যৱহাৰ কৰা বিভিন্ন বিয়েৰ্ড চেম্পু বিয়েৰ্ড অইল এইগিলাখান বহুত মাৰ্কেটত ওলছে এতিয়া বহুতে সুধিছে বিয়েৰ্ড অইল বিয়েৰ্ড চেম্পু এইগিলাখানত মানে পইচা খৰচ কৰাতকৈ ডেটল চাবোনতো ইউজ কৰিব পাৰি অফক'ৰ্ছ ডেটল চাবোন বা যিকোনো চাবোন ইউজ কৰিব পাৰি কিন্তু চাবোন ইউজ কৰিলে গালৰ স্কিনটো ডেমেজ হৈ যায় আৰু স্কিনটো মেইনটেইন কৰিব লগা হ'লে বেক্টেৰিয়াই দেখা লয় আৰু সেইকাৰণে তাৰে কাৰণে পাৰফেক্ট হ'ল বিয়েৰ্ড অইল বিয়েৰ্ড চেম্পু যিবিলাক বস্তু মইতো ডেফিনেটলি ইউজ কৰোঁ আৰু আপোনালোকেও কৰা নাই যদি নিশ্চয় কৰা উচিত চ' গাইজ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক যদি চেনেলটো থাকিলে ছাবস্ক্ৰাইব কৰাই নাই নিশ্চয় কৰক এইটো চেনেলত মই আপোনালোকৰ কাৰণে এনেকুৱা ইউনিক ইনফৰমেশ্যন ইউনিক টপিক আনিবৰ কাৰণে ট্ৰাই কৰিম চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ অল